Artist ready? Ready. Action! একটু দে লোৱা আমি বুঢ়া থানাৰ পৰা একদম আন্ধেৰী ঘাট মানে দৰঙৰ পশ্চিম প্ৰান্তত চলি আছে শ্বুটিং লোকেশ্যন। গতিকে আমি তালৈকে যাম আৰু আপোনালোকক দেখুৱাই থাকিম আজি জেতুকা পাতৰ ৰঙৰ চলচ্চিত্ৰখনৰ শ্বুটিঙৰ কিছু ভিডিঅ'। গতিকে আমি ভিতৰলৈকে যাম আৰু ভিতৰলৈকে শ্বুটিঙৰ কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো সকলোকে চাই থাকিব, ভাল পাব। আৰু ইয়াতে জনপ্ৰিয় অভিনেতা পৰেশ গোস্বামীদেৱে অভিনয় কৰি আছে আৰু তেওঁ ছেটত আছে। গতিকে সকলো পৰিৱেশ দেখুৱাই থাকিম আৰু আজি শ্বুটিঙৰ কেনেকুৱা লাগিছে, কেনেকুৱাকৈ তেওঁলোকে শ্বুটিং কৰি আছে, সম্পূৰ্ণ পৰিৱেশ দেখুৱাম, চাই থাকিব। আৰু এয়া যুগল আছে, গতিকে তেওঁৰে ঘৰত আজি শ্বুটিং চলি আছে আৰু ধুনীয়াকৈ শ্বুটিং কৰি আছে তেওঁলোকৰ পৰিয়ালৰ মাজে মাজে। আৰু আজি ডিউটিত যোৱা নাই, ঘৰতে আছে। শ্বুটিং চাব আহিছা? একো নহয়, শ্বুটিং চাব মানুহ আৰু হয়। যিহেতু আপোনালোকক জেতুকা পাতৰ ৰঙৰ এই চলচ্চিত্ৰখনৰ শ্বুটিঙৰ কিছু মুহূৰ্ত দেখুৱাই আছোঁ। গতিকে আমাৰ লগত আছে শ্ৰদ্ধাৰ অসমৰ জনপ্ৰিয় অভিনেতা পৰেশ গোস্বামীদেৱ আছে। গতিকে আমাৰ শ্ৰদ্ধাৰ অতিকে মৰমৰ, আমাৰ দৰঙৰ গৌৰৱ, অসমৰ গৌৰৱ। আৰু হেমন্ত দত্ত ছাৰৰ এই চলচ্চিত্ৰখনত তেওঁ মূল চৰিত্ৰত অভিনয় কৰিছে আৰু অভিনয়ৰ ছেটতে আছে তেওঁ। আৰু অলপমান কষ্ট দিব বিচাৰিছোঁ মাজতে। নাই ঠিক আছে। কেনেকুৱা লাগিছে, অনুভৱ কেনেকুৱা আজি দ্বিতীয় দিনৰ শ্বুটিঙৰ? ভাল, খুবেই ভাল। হয়, সুন্দৰভাৱে কাম আগবাঢ়ি গৈছে। হয়। আৰু বিশেষকৈ মই ধন্য মানিছোঁ যে অসমৰ এজন বিখ্যাত মানুহ, গীতিকাৰ, নাট্যকাৰ, অভিনেতা মাননীয় হেমন্ত দত্ত দেৱৰ দৰে এখন নাটকৰ ওপৰত যিটো কাহিনী, নাটকক লৈ যিটো কাহিনী কৰিছিল সেইখন এতিয়া চিত্ৰনাট্য কৰিছে। গতিকে এইখন চিত্ৰনাট্যত মই এটা বয়োজ্যেষ্ঠ কেৰেক্টাৰ কৰিবলগীয়া হৈছে, কিন্তু কেৰেক্টাৰটো মোৰ খুব প্ৰিয়। মই নিজে কৰি ভাল পাইছোঁ আৰু ভাবিছোঁ মোৰ শ্ৰদ্ধাৰ ৰাইজেও চৰিত্ৰটো ভাল পাব। আৰু তাৰ উপৰি আমাৰ যিখিনি কলা কৌশলী আছে বা অভিনেতা অভিনেত্ৰী আছে গোটেইখিনি দৰঙৰ বিশেষকৈ, আৰু দৰঙৰ গোটেইখিনি আৰু আমাৰ তেওঁ গৌৰৱ, যিহেতু দৰঙৰে গৌৰৱ হেমন্ত দত্তদেৱ, আৰু গোটেই অসমকে চিনাকি কৰাই দিছে, আমাৰ ঠাইখিনিও চিনাকি কৰাই দিছে। গতিকে শেষৰ ফালে আমি যিহেতু তেওঁৰ এই চলচ্চিত্ৰখনত কাম কৰাৰ সুবিধাখিনি পাইছোঁ, আমাৰ নৱপ্ৰজন্মক লৈ আপুনি কি ক'ব? আমাৰ দৰঙৰ যিখিনি নৱপ্ৰজন্ম আছে অভিনয়ৰ লগত জড়িত বা সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত, বহুত আশা। হয়। আমাৰ যিখিনি উদীয়মান অভিনেতা অভিনেত্ৰী আছে, নৱপ্ৰজন্ম আছে, সিহঁতৰ লগতো আমি আশা কৰিবই লাগিব। হয়, হয়। সিহঁত যদি উঠি নাহে বা এইবিলাক ক্ষেত্ৰত আগবাঢ়ি নাহে, তেনেহ'লে আমাৰ এই সংস্কৃতি নোহোৱা হৈ যাব। গতিকে আমি এই সংস্কৃতি ধৰি ৰাখিব লাগিব, চেষ্টা কৰিব লাগিব। আমিও চেষ্টা কৰিছোঁ। আমি অভিনেতা ঠিক নহয়, নগণ্য এটা ধূলিকণা সাংস্কৃতিক পথাৰখনত চেষ্টা কৰিছোঁ। হ'লেও অসমৰ ৰাইজে জানে আৰু আপোনালোকৰ দৰে অভিনেতাবোৰক জানে আৰু আমাৰ ঠাইখিনিৰ এটা গৌৰৱ, দৰঙৰ ঠাইখিনিৰ গৌৰৱ। আপোনালোক আমাৰ যিহেতু পথ প্ৰদৰ্শক হিচাপে আছে, গতিকে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই শ্বুটিঙৰ সময়ত ইমান ব্যস্ততাৰ মাজতো এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন। ঠিক আছে, ময়ো বহুত বহুত ধন্যবাদ জনাইছোঁ। হয়, হয়। দে লোৱা। আৰু আজিৰ হাঁহৰ মাংসটো দিছে এয়া নিৰ্মালী বাইদেৱে। এইটো ভাত পৰা নাই, ডাইৰেক্ট দিব দে।
কি মুচনি দিয়ে এলপি স্কুলখনে বন্ধ কৰি দিয়ে নেকি Roll. Action. ও দিনা পেহা নেকি শ্বুটিং টাইমৰ বোলে এতিয়া ক'ৰ মানুহ লগ পাইছোঁ শিলপুখুৰী আছিল নেকি মোৰ ঘৰ নলবাৰী নলবাৰী শিলপুখুৰীত আমি থাকা আৰু গোটেই ফাইলটো কেনেকুৱা লাগিছে কাম কৰি আৰু দ্বিতীয় দিনত কেনেকুৱা কেইদিন হ'ল আহিব দুদিন হ'ল নহয় নহয় মঙলদৈ এতিয়া সেই নামফলা যাব ইয়াৰ পিছত কেম্প তাতে আছে ন আৰু এয়া আপোনালোকক দেখুৱাইছোঁ মানে শ্বুটিং টাইমৰ ভিডিঅ' আৰু এয়া ধুনীয়াকৈ পিছফালে মানে ভাতৰ যোগাৰ কৰিছে আৰু এওঁ গৃহস্থ দেই মানে শ্বুটিং ঘৰখনৰ গৃহস্থ আৰু এয়া হাঁহৰ মাংস আৰু গোটেইখিনি পৰিৱেশ দেখুৱাইছোঁ আপোনালোকক কি কথাই তোমাক মনত আঘাত দিছে মই বুজি কিবা কথাত যে তুমি আঘাত পাইছা সেইটো বুজিছো সাধাৰণভাৱে কোৱা কথা কিছুমানেও মনত আৰু অকণমান ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ শ্বুটিং টাইমৰ কিছু মুহূৰ্ত দেখুৱালোঁ যিহেতু ৰাইজৰ জৰিয়তে ৰাইজৰ সহায় সহযোগিতাত এই আইডটোকিছৰ প্ৰথম ছবি যিহেতু কবাতৰ ৰঙৰ শ্বুটিং চলি আছে গতিকে আপোনালোকে সহায় সহযোগিতা কৰিব বিচাৰিলে আমাৰ লগত যোগাযোগ কৰিব ধন্যবাদ